হাঁহে মাহে এসাঁজ হাঁহৰ লগত যদি কোমোৰা নাথাকে কেতিয়াও নিমিলে আৰু ইমান ডাঙৰ হাঁহটো খাবও নোৱাৰি সেইকাৰণে আধা বিক্ৰী দিয়া হ'ল আৰু এয়া মাংসটো মানে আজি আলহী আহিব আলহী মানে বা আহিব মোৰ বাক নিজৰ মানুহ বুলি কি আলহী বুলি ক'ম আৰু তাই মোৰ কাৰণে এনেও বিশেষ সেই বুলি বাকীকেইজনী বেয়া পাব নালাগে তথাপিও বিশেষ বুলি কিবা এটা কথা থাকে আৰু ইয়াত ধুনীয়াকৈ পটল ফ্ৰাই কৰিলোঁ দালি বনাই হৈ গ'ল আৰু এই মাংসৰ কাৰণে বস্তু কাটি থোৱা আছে পাচলি আৰু ভাতটোৱে বহাই দিলোঁ আৰু সিহঁতি আহি পালে ভিতৰতে আঁতৰৰ পৰা কৈছোঁ সেইকাৰণে বেয়া পাব পাৰে আৰু এয়া মই ভাল পাওঁ সকলো বস্তু লৈ আনিছে আৰু এয়া মাংস আমাৰ বনি আছে আৰু ৰেডি হ'ব আৰু সিহঁতক ভিডিঅ'ত দেখুওৱা নাই বেয়া পাব পাৰে সেইটো কাৰণে আৰু বায়ে মাছটো ফ্ৰাই কৰিলে ধুনীয়াকৈ আৰু এয়া খাবলৈ হৈ গ'ল আৰু কলপাতত মইহে লৈছোঁ মানে ভিডিঅ'টোৰ কাৰণে সিহঁতক দিয়া নাই আলহীক দিয়া নাই আৰু বাহঁতকে অকণ ফুৰাবলৈ আনিলে মোৰ ভাগৰ কাপোৰ এযোৰ পিন্ধাই আনিছোঁ নহ'লে তাইনো এদিনৰ কাৰণে আছে ক'ৰ কাপোৰ লৈ আহিব আৰু গ'লগৈ ইমান বেয়া লাগিছে যোৱাৰ পিছত থাকিবও নোৱাৰিলে কিছুমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে সকলোৱে জানেই আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি